তোমালোকে জানানে মেট্ৰিক পৰীক্ষালৈ আৰু বেছি দিন নাই। কিছুমানে হয়তো এতিয়াও একো গমেই পোৱা নাই যে আৰু কিমান মাহ, কিমান দিন আৰু কিমান ঘণ্টা বাকী আছে। বেছিভাগ ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষাৰ আগত এটা এনেকুৱা ভুল কৰি দিয়ে যাৰ ফলত 80% বা 75% পাব লগা ল'ৰা বা ছোৱালীজনীয়ে ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পাব লগা হয়। আৰু সেই ভুলটোৱে কিছুমানে টেষ্ট পৰীক্ষাৰ পিছতহে গম পায় আৰু কিছুমানে তেতিয়াও গমেই নাপায়। কিন্তু গম পোৱাসকলে সেই ভুলটো দ্বিতীয়বাৰ মেট্ৰিক পৰীক্ষাত নকৰে, যাৰ ফলত টেষ্ট পৰীক্ষাত 50% পোৱা ছাত্ৰ বা ছাত্ৰীজনীয়ে মেইন মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা ফাৰ্ষ্ট ডিভিজন পায়। আৰু যদি তুমি সেই ভুলটো এতিয়াই জানি লোৱা, তেনেহ'লে তুমি টেষ্ট পৰীক্ষাটো ভাল পাৰ্চেণ্টেজ কৰিব পাৰিবাই আৰু লগতে মেট্ৰিক পৰীক্ষাটো এটা ভাল পাৰ্চেণ্টেজ পাবা। আগতে আমি জানি লোৱা অহা যে এইবাৰ মেট্ৰিক কেতিয়া অনুষ্ঠিত কৰা হ'ব, কাৰণ সেই হিচাপত প্ৰিপাৰেশ্যন কৰিলেহে আমি টেষ্ট পৰীক্ষাৰ আগত চিলেবাছটো কমপ্লিট কৰিব পাৰিম আৰু 2 মাহ ভালকৈ ৰিভিজন কৰিব সময় পাম। কাৰণ ৰিভিজন নকৰিলে তোমাৰ একোৱেই নহ'ব, বিকজ ৰিভিজন লিডছ টু ডিভিজন। মানে তুমি যিমানেই ৰিভিজন কৰিব পাৰিবা সিমানেই তুমি ডিভিজন আশা কৰিব পাৰিবা। এতিয়া যিয়ে পঢ়াখিনি ৰিভিজন কৰিব পৰা নাই তেওঁৰ পৰীক্ষাটো ভাল নহ'বই, কাৰণ গোটেই বছৰটো যি পঢ়িলা সেয়া পৰীক্ষাৰ এদিন আগতে তোমাৰ ব্ৰেইনত ফ্ৰেছ হৈ থাকিব লাগিব, তেতিয়াহে পৰীক্ষা তোমাৰ হাতৰ মুঠিত থাকিব। এই চাৰ্টখন চোৱা, তোমালোকে ইয়াত দেখিবলৈ পাবা যে লাহে লাহে মেট্ৰিক পৰীক্ষাৰ তাৰিখটো কি কৰা হৈছে, আগুৱাই আনি আছে। 2021 হৈছিল মে' মাহত আৰু তাৰপিছত 2022 হৈছিল মাৰ্চৰ 15 তাৰিখত। আকৌ তাৰপিছত 2023 হৈছিল মাৰ্চৰ 3 তাৰিখত। আকৌ যোৱাবাৰ হৈ গ'ল ফেব্ৰুৱাৰীৰ 16 তাৰিখে। ইয়াৰ পৰা এইটো চিয়'ৰ যে মেট্ৰিকটো কি কৰা হৈছে, লাহে লাহে আগুৱাই আনি আছে। সেইকাৰণে কৈছিলোঁ যে এইবাৰ ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত নহ'লে ছেকেণ্ড উইকত হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। আৰু আজিৰ পৰা ফেব্ৰুৱাৰীলৈ আছে মাত্ৰ 3 মাহ, মানে এপ্ৰক্সিমেটলি তোমালোকৰ 90 ডেইজ। তাৰে তোমালোকৰ 1 মাহ হ'লেও ৰিভিজন কাৰণে প্ৰয়োজন, মানে চিলেবাছ কমপ্লিট কৰিবলৈ হাতত আছে মাত্ৰ 2 মাহ। এতিয়া সেইটো তোমাৰ কথা যে তুমি কিমান আগতে চিলেবাছটো শেষ কৰিব পাৰিবা, আৰু যিমান সোনকালে কৰিবা মানে তোমাৰ সিমানে পাছলৈকে ৰিভিজন আৰু প্ৰেক্টিছ কৰিবৰ বাবে সময় থাকিব। এতিয়া এটা ডাঙৰ ভুল বহুতে কৰা দেখা যায় যে স্কুলৰ টিচাৰৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰা। তুমি তোমাৰ ফালৰ পৰা এটা দুটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব, কাৰণ তোমালোকে ইউটিউবতে তোমাৰ চেপ্টাৰবোৰ কৰি থোৱা থাকে, বহুত ভাল ভাল টিচাৰৰ চেনেলবিলাক থাকে। তুমি চেপ্টাৰটোৰ নামটো চাৰ্চ কৰি দিলে ক্লাছৰ ভিডিঅ'বিলাক আহি যায়। আৰু এতিয়া বহুতে এটা ডাঙৰ ভুল কৰা দেখা যায় যে টেষ্ট পৰীক্ষাটো সকলোৱে দিয়ে, কিন্তু তাৰ আচল লাভ সকলোৱে নুঠায়। মানে তোমালোকে এইটো চাব লাগিব যে মই কি ভুল কৰিলোঁ, মই কোনটো চেপ্টাৰ টান পাওঁ, বা মোৰ সময়মতে পেপাৰখন কৰা হৈছিল নে নাই। এইবাৰ মই 57% পাইছোঁ, এই এমাহ মই কিদৰে পঢ়িলে 70% পাব পাৰিম। এইবোৰ কৰাজনেহে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰে। যদি তুমি এই কাম টেষ্টৰ পিছত ফ'ল' কৰা, তেন্তে তুমিও বহুত ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু শুনিব পৰা গৈছে যে এইবাৰ MCQ বিলাক হাৰ্ড আহিব, কাৰণ এইবাৰ CBSE পেটাৰ্ণৰ MCQ এক্সামত আহিব। সেইকাৰণে তোমালোকৰ বাবে আমাৰ ফালৰ পৰা 4খনকৈ CBSEৰ MCQ ই-বুক লঞ্চ কৰা হৈছে। ভালকৈ শুনি লোৱা, আছামিছ মিডিয়ামৰ কাৰণে হয়, চেবা ষ্টুডেণ্টৰ বাবে হয়। কিতাপকেইখন মোবাইলতে PDF ফৰ্মেটত পাবা, হাতত নোপোৱা তোমালোকৰ হোৱাটছএপ নম্বৰত দিয়া হয়। প্ৰথম 50 জনৰ বাবে 99ত তোমালোকে গোটেইকেইখন পাবা। অনলাইন পে'মেণ্ট কৰিব লাগে আৰু এইটো নম্বৰত হোৱাটছএপ মেছেজ কৰিলে তোমালোকে কিতাপখন পাই যাবা। মনত ৰাখিবা, পৰীক্ষাৰ বাবে তোমাৰ মাত্ৰ মাজত আছে 2 মাহ। তোমালোকে 2 মাহ পঢ়িবলৈ সময় পাবা আৰু 1 মাহ ৰিভিজনৰ কাৰণে লাগিবই। যদি তুমি এতিয়াও গুৰুত্ব দিয়া নাই, তেন্তে বহুত ডাঙৰ ভুল কৰি আছা। কিন্তু চিলেবাছ নিজে কমপ্লিট কৰিবলৈ চেষ্টা আজিৰ পৰা কৰা। MCQৰ ই-বুকৰ কাৰণে তোমালোকে এইটো নম্বৰত মেছেজ কৰিবা। টেষ্ট পৰীক্ষাটো মেট্ৰিকৰ নিচিনাকৈ মানে গুৰুত্ব দিবা। আৰু তোমালোকে, মই এনি টাইম নকওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। মই আজি কৈছোঁ যে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, কাৰণ তোমালোকৰ নতুন নতুন আপডেটবিলাক আহি থাকিব। কাৰণ যিহেতু তোমালোকৰ পেটাৰ্ণটো চেঞ্জ হ'ল ন, তোমালোকৰ গাইডেঞ্চবিলাক লাগিব। ত' সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। মই জেনেৰেলি ভিডিঅ'বিলাকত নকওঁ, কিন্তু আজি কৈছোঁ তোমালোকে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু থেংক ইউ, কিপ ৱাচিং।